Hello guys, welcome back to my YouTube channel video ASSAM Northeast Vlog. So guys, যেহেতু আজি লক্ষী পূজা সেইকাৰণে ভাবিছোঁ এটা ভিডিঅ' লৈ আহোঁ আপোনালোকৰ মাজলৈ। আৰু গাইজ এয়া মই মেখেলা চাদৰ পিন্ধি ল'লোঁ পুৰা গাইজ। আৰু গাইজ সকলোকে লক্ষী পূজাৰ শুভেচ্ছা জনালোঁ। এতিয়া যিহেতু 7টা বাজিল, চ' লক্ষী পূজা 7:42 পৰা লাগিব, সেইকাৰণে অকণমান দেৰি কৰি কৰিলোঁ আৰু চ' গধূলি চাকি দিছোঁ। এতিয়া পূৰা শৰাই চৰাই পাতিম আৰু ৰেডি কৰি আছোঁ। চ' গাইজ চাই থাকিব তেতিয়াহ'লে ভিডিঅ'টো। আৰু গাইজ এইফালে লৈ গৈ আছোঁ মই। চ' গাইজ এয়া মোৰ শাহুমা পূৰা ৰেডি কৰি আছে চাকি, আৰু মই এইফালে শৰাই চৰাই ৰেডি কৰি থৈ দিছোঁ কেতিয়াবাটোতে, খালি পাতাই নাই, টাইমটো যিহেতু হোৱা নাই। চ' গাইজ এয়া ধানৰ সি ফুল পূৰা ৰেডি, আৰু এই নাৰিকল চৌকা, আৰু এয়া চাউল শৰাইত দিব লাগিব, আৰু এয়া চাউল পূৰা ৰেডি কৰিছোঁ যিমানখিনি জানো আৰু। চ' এয়া ফল পকাৰ, আৰু এইফালে আছে শৰাই। চ' ৰেডি এনে কাটি ৰেডি কৰি থৈ দিছোঁ। আৰু এইফালে তামোল পাণ পদুম ফুল। এতিয়া আৰু লাহে লাহে পাতিম আৰু এইফালে চাকি পূৰা ৰেডি হৈ আছে। আৰু এইটো কাতি বিহুৰ কাৰণে ভাগ হৈ আছে গাইজ। যিহেতু একেদিনাই পৰি গৈছে লক্ষী পূজা আৰু কাতি বিহু, পূৰা আগা পিছা কৰি এদিন আগত এদিন পিছত চব পূৰা ৰেডি হৈ আছে বস্তু। চ' চাই থাকিব আপোনালোকে সকলোৱে ভিডিঅ'টো শেষলৈ, আৰু দেখাই আছোঁ বাৰু কি কি কৰি আছোঁ। চ' চাই থাকিব। ভাল হৈছে, ভালকৈ উঠিছে। চ' গাইজ এয়া শৰাই পতা হ'ল পূৰা, আৰু এইফালে চাকি জ্বলাই ল'লোঁ। এতিয়া বাহিৰত নিম আৰু আমি। চ' চাই থাকিব। কাপোৰ দিওঁ দিয়া আমাৰ পূৰা ৰেডি। এতিয়া আমি দিওঁ চাকি জ্বলাম বাহিৰত, হয়নে? শাহু বোৱাৰী চাকি জ্বলাম। কেনেকুৱা লাগিছে আপোনালোকে ক'ব। শাহু বোৱাৰী বোৱাৰী মুখ, শাহু চাপৰ। চাই থাকিব আপোনালোকে ভিডিঅ'টো। সেয়া আমাৰ পূৰা চাকি জ্বলাব এতিয়া বাহিৰত। চিৰিকেইটাত দি দিয়ক। তুলসীৰ তলত দিব দিয়ক। চিৰিটো এটা দি দিয়ক, আৰু তুলসীৰ
গাইছ এয়া মই খিচাৰি বনাইছোঁ আজি ভাবিছোঁ খিচাৰি খাম আৰু গাইছ এয়া খিচাৰিৰ লগত বিলাহী টক আৰু গাইছ এইফালে চাহ বনাই আছোঁ আলহী আহিছে চাহ বনাই আছোঁ এতিয়া আমি সকলোৱে চাহ খাম পুৰা চাহ উতলি আছে গাইছ চাই থাকিব ভিডিঅ'টো গাইছ এতিয়া মই শৰাইখন ভাঙি আছোঁ এতিয়া সকলোৱে প্ৰসাদ খাম দেখি দেখি আলহী আহিছে ময়ো এটা আলহী বাৰু এইফালে আমাৰ আইতাজনী কাম কৰি আছে এইফালে আমাৰ বৌজনী কাম কৰি আছে কষ্টই এই আনিছোঁ এইখিনি মই এইখিনি কৰোঁ এইখিনি মানে ইয়াতে নাখাওঁ গম পাইছেনে সেইখিনি সানি দিয়া সানি অলপ গাইছ এতিয়া আমি সকলোৱে বহি বুট খাই আছোঁ এয়া দেখিছেনে বুট নাৰিকল চৰকা পুৰা একদম ফেভৰেট আৰু এয়া আলহী গ'ল আমাৰ এয়া খিচাৰিত ৰঙালাও আৰু আলু দিছোঁ আৰু ইপিনে স্কচ ভাজি আৰু ইপিনে বিলাহী টক পায়স তাৰপিছত পুৰি চব আৰু এতিয়া খাওঁ আৰু আমি হ'ল জনাব কেনেকুৱা হ'ল জনাব কেনেকুৱা হৈছে ভাল হৈছেনে এনে বনাইছোঁ আৰু একদম টকটকে মাৰিলে ন দিব লাগিব আৰু ফটো চব্জি অলপ গাইছ এতিয়া ময়ো খাওঁ ভিডিঅ'টো কেনে পালে জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আমাক একেলগে যদি দেখিব চাব বিচাৰে ক'ব আৰু ক'ব আৰু যদি আমাৰ দুয়োৰ ভিডিঅ' লাগে আৰু আগততো ইমান দিয়াই নাছিলোঁ এতিয়া যদি লাগে ক'ব আৰু নেক্সট ভিডিঅ'ত লগ পাম বাই বাই